পাৰ্টিত যে 17 তাৰিখৰ পিছত 17 তাৰিখত দিল্লীত পাৰ্লিয়ামেণ্টাৰী বৰ্ডত আমাৰতো ডাঙৰ পাৰ্টি আমাৰ অসমত মানে আমি ফাইনেল সিদ্ধান্ত ল'ব নোৱাৰোঁ গতিকে ৰাষ্ট্ৰীয় দল গতিকে সেইকাৰণে দিল্লীলৈকে যাব লাগিব গতিকে দিল্লীলৈকে 17 তাৰিখটো ফাইনেল বুলি কৈছে তো ডেফিনেটলি 17 ৰাতি নহ'লে 18 তাৰিখত মানে বিজেপিৰ তালিকাটো হয়তো ওলাই যাব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে না এইটোতো নেতাসকলে ক'ব এতিয়া ৰিহন দৈমাৰী ডাঙৰীয়া BPF আৰু আনফালেদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজেপি হৈ পালে কৈছে গতিকে আমিতো সদায় ভাবোঁ যে লিডাৰবিলাকে মানে কি কয় যেটো ফাইনেল হ'ব সেইটোৱেই ক'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লিডাৰ তেখেতে যি কৈছে আমি ভাবোঁ সেইটো নিশ্চয়কৈ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত মানে কথা পাতি মানে ফাইনেল হৈছে বুলি আমি ভাবোঁ নাই সবটো সামাজিক কাম কৰা মানুহবিলাক ৰাইজৰ যদি কাম কৰে তেতিয়াতো ৰাজনীতিত যাবই লাগিব আৰু ৰাজনীতিত নহ'লে ভলণ্টিয়াৰলি কাম কৰি থাকিব লাগিব দুইটাই আছে অপশ্যন তুমি পাৱাৰত থাকি ৰাইজক কিবা এটা চৰকাৰী আঁচনিবিলাক কৰাই দিবা না বোলে তুমি ৰাইজৰ সদায় সহায় কৰাৰ কাৰণে ঘৰ বাৰী এৰি ফালে কাম কৰি থাকিবা গতিকে ৰাস্তা সেইটোৱে সামাজিক কাম কৰা মানুহৰ গতিকে ৰাজনীতিও এটা মানে সমাজৰ কাম কৰা গতিকে দীপেন বড়ো ডাঙৰীয়া আজি ৰাজনীতিত আহিছে মই শুভেচ্ছা জনাইছোঁ তেওঁ যাহাতে জীৱন্তত ৰাজনৈতিকভাৱে মানে দায়িত্ব লৈ ৰাইজক সেৱা কৰি থাকিব পাৰে যেনেকৈ ছাত্ৰ সন্থাত থাকোঁতে কৰিছিলে গতিকে সামাজিক কাম কৰা মানুহবিলাক ৰাজনীতিয়ে শেষ ৰাস্তা বাকী সাধু সন্তৰ নিচিনা বহুত ৰাস্তা আছে সেইটোও কৰিব পাৰে কাকো একো কৰি দিব নোৱাৰিলেও মুখেদি বিভিন্ন ধৰণৰ মানে জ্ঞান মানুহক দি মানুহক জীৱন্তত মানুহে মানে ভালদৰে চলিব পৰা দিহা পৰামৰ্শ দিও সামাজিক কাম কৰিব পাৰে নাই সবটো সামাজিক কাম কৰা মানুহবিলাক ৰাইজৰ যদি কাম কৰে তেতিয়াতো ৰাজনীতিত যাবই লাগিব আৰু ৰাজনীতিত নহ'লে ভলণ্টিয়াৰলি কাম কৰি থাকিব লাগিব দুইটাই আছে অপশ্যন তুমি পাৱাৰত থাকি ৰাইজক কিবা এটা চৰকাৰী আঁচনিবিলাক কৰাই দিবা না বোলে তুমি ৰাইজৰ সদায় সহায় কৰাৰ কাৰণে ঘৰ বাৰী এৰি ফালে কাম কৰি থাকিবা গতিকে ৰাস্তা সেইটোৱে সামাজিক কাম কৰা মানুহৰ গতিকে ৰাজনীতিও এটা মানে সমাজৰ কাম কৰা গতিকে দীপেন বড়ো ডাঙৰীয়া আজি ৰাজনীতিত আহিছে মই শুভেচ্ছা জনাইছোঁ তেওঁ যাহাতে জীৱন্তত ৰাজনৈতিকভাৱে মানে দায়িত্ব লৈ ৰাইজক সেৱা কৰি থাকিব পাৰে যেনেকৈ ছাত্ৰ সন্থাত থাকোঁতে কৰিছিলে গতিকে সামাজিক কাম কৰা মানুহবিলাক ৰাজনীতিয়ে শেষ ৰাস্তা বাকী সাধু সন্তৰ নিচিনা বহুত ৰাস্তা আছে সেইটোও কৰিব পাৰে কাকো একো কৰি দিব নোৱাৰিলেও মুখেদি বিভিন্ন ধৰণৰ মানে জ্ঞান মানুহক দি মানুহক জীৱন্তত মানুহে মানে ভালদৰে চলিব পৰা দিহা পৰামৰ্শ দিও সামাজিক কাম কৰিব পাৰে সম্ভাৱনা আছে সবে সেইটো কথাই চলি আছে আৰু হ'বও পাৰে কাৰণ কিয় বিহুৰ আগত আমাৰ অসমৰ নিৰ্বাচন হ'ব আৰু বিহুৰ আগত বুলি ক'লে আমি 10 এপ্ৰিলৰ ভিতৰত নিৰ্বাচনটো হ'ব লাগিব যদি 10 এপ্ৰিলত নিৰ্বাচন হ'ব লাগে তেতিয়াহ'লে মানে আৰু বেছি পিছুৱাই থাকিব নোৱাৰে কাৰণ এতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া মানে বহুত আছে এতিয়া আজি যদি অধিসূচনা জাৰি কৰে তেতিয়াহ'লে হয়তো 22-23 তাৰিখৰ ভিতৰত মানে শেষ নমিনেশ্যন হ'ব আৰু 24-25-26ৰ ভিতৰত মানে প্ৰাৰ্থীবিলাক উঠাই লোৱাৰ হ'ব 25-26ৰ পৰা আপোনাৰ মানে কি কয় 25 এপ্ৰিলৰ ভিতৰত 9 দিন পৰিব গতিকে যদি 7 তাৰিখত ভোট হয় কেম্পেইনৰ 9 দিনহে পাম আৰু যদি মানে কি কয় 8 তাৰিখত নিৰ্বাচন হয় তেতিয়া আমি 10 দিন পাম যদি 9 তাৰিখ 11 দিন যদি 10 তাৰিখ 12 দিন গতিকে কেম্পেইনৰ দিনটোতো ইমান থাকেই গতিকে আজি যদি নহয় তেতিয়াহ'লে আমাৰ বিহুৰ আগত মানে মিলাই দিয়াটো খুবেই মুস্কিল কাৰণ কেম্পেইনৰ কাৰণে যিখিনি সময় লাগে এইখিনি সময় মানে নাথাকেগৈ গতিকে সেইটোৰ কাৰণে মই ভাবোঁ আজি নহ'লে কালিৰ ভিতৰত মানে নমিনেশ্যন হ'বই এতিয়ালৈকে ৰাইজৰটো গৰম হ'ব লগা নাই ভোট দিবহে লাগে কিন্তু ভিতৰে পাৰ্টিবিলাকৰ অলপ গৰমটো হৈ আছে আপোনালোকেও জানে আৰু কেণ্ডিডেট হ'ব লগাবিলাক বেছি গৰম হৈ আছে কাৰণ কেণ্ডিডেটৰ হাৰা জিকাৰ কথা আছে গতিকে আজিৰ পৰা নটিফিকেশ্যন দিলে অধিসূচনা জাৰি কৰিলে চবৰ গাত লাগি যাব আৰু মানে নিৰ্বাচন লাগি যাব সেইটোৱে মাত্ৰ ঘোষণাটো বাকী আছে ঘোষণা বাকিলে বা মানে ঘোষণা দিলে গোটেই পৰিৱেশ সলনি হৈ যাব
বিজেপি প্ৰাৰ্থীৰ তালিকাখন কেতিয়া মানে ঘগ্ৰা চকৰ পৰা ঘগ্ৰাপাৰ তামোলপুৰৰ যিটো মূল পথ যিটোদি আমি ৰাষ্ট্ৰীয় ঘাইপথত মানে খুব সোনকালে কম সময়ত ওলাব পাৰে আৰু আমি কোকৰাঝাৰ ফালৰ পৰা নলবাৰীৰ পৰা আহিলেও সোনকালে তামোলপুৰ ফালে মানে আহিব পাৰে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বেমাৰ আজাৰ মানে এম্বুলেন্স এইবিলাক ছাৰ্ভিচৰ কাৰণে অত্যন্ত দৰকাৰ এই ৰাস্তা খুবেই জৰাজীৰ্ণ অৱস্থাত আছে গতিকে ইয়াত ৰাইজে মোক এই 2-3 দিনত বহুত মানে চবে অনুৰোধ কৰিছে যে যিকোনো প্ৰকাৰে মূল কামটো যদিও সময় লয় তথাপিও বৰ্তমানটোত যাতে অলপ গাড়ী মটৰ চলিব পাৰে কাৰণ বৰষুণত পানীয়ে ভৰ্তি হৈ থাকিলে ইয়াত থকা মানে যিবিলাক আপোনাৰ খাল আছে কি আছে দেখা নাপায় এক্সিডেণ্ট হয় সেইদিনা বোলে কাৰোবাৰ হাতো ভাঙিছে কিবা কৰিছে আৰু সেইটোৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ফালে এইটো মানে কি কয় ৰাস্তাটো মেৰামতি কৰাৰ কাৰণে এটা মানে ঠিক কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া নিৰ্দেশ দিলে যে এতিয়াতো ইলেকশ্যন গতিকে ৰাস্তাটো এতিয়াৰ পৰাই মানে কিবাটো কৰক মেৰামতিৰ কামটো কৰি থাকক আৰু আমি মানে খৰালি দিন অহাৰ লগে লগে বাৰিষাৰ দিনৰ পিছত মূল কামটো কৰিব পাৰিম আৰু এতিয়াৰ পৰাই মই এতিয়া নোট দিব দিছে চিফ মিনিষ্টাৰে মানে আছাম মালাত ধৰা হয় না মুখ্যমন্ত্ৰী মানে পকী পথ মানে যোজনাত দিয়া হয় তাত দি দিব যিকোনো শিতানত দিব এতিয়া আমাৰ চবৰ কাৰণে ভাল কথাটো হ'ল যে আজিৰ পৰা এই ৰাস্তাৰ মেৰামতি আৰম্ভ হ'ব আৰু মানে আমি চলিবৰ কাৰণে মিনিমাম এইখিনি ব্যৱস্থাটো এতিয়া এই মানে অহা যোৱাৰ কাৰণে হৈ যাব আৰু লগে লগে মূল পথৰ কামটোও হৈ যাব গতিকে মই ভাবোঁ সেইটোৰ দ্বাৰা এই ৰাইজৰ দৈনন্দিন সন্মুখীন হৈ থকা মানে সমস্যাটো অলপ হ'লেও সমাধান হ'ব নলবাৰী পাৰ্টটো আছাম মালাত অলৰেডি হৈছে কিন্তু আমাৰ তামোলপুৰ সমষ্টিৰ পৰা প্ৰায় 12 কিলোমিটাৰমান ৰাস্তা আমাৰ সেইটো মানে অন্তৰ্ভুক্ত নহ'ল মানে আগতে মই নাজানো মইতো বিধায়কো নহওঁ ইয়াৰ পৰা মানে কিবা কাৰণত হয়তো মিলাব নোৱাৰিলে কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে মানে সেইখিনি মানে কি কয় নিৰ্দেশ দিলে কথা দিলে আৰু অলৰেডি বিভাগীয় কৰ্তৃপক্ষ অলৰেডি তেওঁলোকে মানে ৰেগুলাৰাইজ কৰাৰ কাৰণে তেওঁলোকে মানে কি কয় সিদ্ধান্ত ল'লে গতিকে সেই ৰাস্তাৰ কামটো চলি থাকিব